হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই ধৰ্ম ভট্টাই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ দ্য টয় মেন কবিতাটো পঢ়িম আৰু বুজিম। এইটো হৈছে ক্লাছ 2ৰ লেচন নম্বৰ 1 দ্য টয় মেন। আমি সকলোৱে পুতলা খেলি খুব ভাল পাওঁ, হয়নে? তোমালোকৰ সবেই পুতলা খেলি খুব ভাল পোৱা। যেনেকৈ কিছুমান ছোৱালীবিলাকে পুতলা নিজৰ বান্ধৱীয়ে বুলি ভাবি লয় আৰু তেওঁলোকে দিনটো পুতলাৰ লগত কি ধুনীয়াকৈ খেলিছে, কথা পাতিছে, তাইৰ লগত নাচিছে, হয়নে নাই? এই যিটো আমি পুতলাৰ লগত খেলোঁ, সেই পুতলাকে ইংৰাজীত কয় টয় কয়। কি কয়? টয় বুলি কোৱা হয়। আৰু যি মানুহে এই পুতলাটো বিক্ৰী কৰে, হয়তো আমি কেতিয়াবা দোকানৰ পৰা কিনি আনো, কেতিয়াবা আকৌ ঘৰতে তেওঁলোকে চিঞৰি আহে, অ' পুতলা 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 ল'ব নেকি, পুতলা ল'ব নেকি, এনেকৈ চিঞৰি আহে নহয়। তো যিজন মানুহে এই পুতলা বিক্ৰী কৰে তেওঁক কয় পুতলাৱালা বুলি কয়। কি কয়? পুতলাৱালা। ইংৰাজীত কয় টয় মেন। তো দ্য টয় মেন মানে হৈছে যিজন মানুহে পুতলা বিক্ৰী কৰে সেইজন মানুহক বুজাইছে ইয়াত, অৰ্থাৎ পুতলাৱালা। মই এবাৰ ভালকৈ ৰিডিংখিনি পঢ়ি দিছোঁ। THE হৈছে দ্য, হৈছে THE দ্য, TOY টয়, TOY টয়, MAN হৈছে মেন, অৰ্থাৎ দ্য টয় মেন হৈছে। এতিয়া 1 নম্বৰ লাইনত আমি যাওঁ। TOYS টয়স, TOYS টয়স, TOYS টয়স, অৰ্থাৎ টয়স টয়স টয়স। 2 নম্বৰ লাইনত এতিয়া আমি আহোঁ। WHOLL হু উইল, কিটো? হু উইল, হু উইল, হু উইল, BUY বাই, BUY কি হ'ব? বাই, MY মাই, TOYS টয়স, অৰ্থাৎ হু উইল বাই মাই টয়স। 3 নম্বৰ লাইনত চোৱা। SOME সাম, SOME সাম, FOR ফৰ, FOR ফৰ, BOYS বয়স, অৰ্থাৎ সাম ফৰ বয়স হৈছে। 3 নম্বৰ লাইন। এতিয়া আকৌ 4 নম্বৰ লাইনত চোৱা। SOME সাম, SOME সাম, FOR ফৰ, GIRLS গাৰ্লছ, সাম ফৰ গাৰ্লছ। 5 নম্বৰ লাইনত চোৱা। TOYS টয়স, TOYS টয়স, TOYS টয়স, টয়স টয়স টয়স। এতিয়া সম্পূৰ্ণ মই আকৌ এবাৰ কৈ দিছোঁ, ভালকৈ চোৱা। কবিতাৰ নামটো হৈছে দ্য টয় মেন। 1 নম্বৰ লাইনত চোৱা। টয়স টয়স টয়স। 2 নম্বৰ লাইন। হু উইল বাই মাই টয়স। 3 নম্বৰ লাইন। সাম ফৰ বয়স। 4 নম্বৰ লাইন। সাম ফৰ গাৰ্লছ, টয়স 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 হৈছে। এটা মই অসমত ভালকৈ বুজাই দিছোঁ, তোমালোকে বুজি লোৱা। দ্য টয় মেন মানে হৈছে পুতলাৱালা, অৰ্থাৎ যিজন মানুহে পুতলা বিক্ৰী কৰে তেওঁক ইংৰাজীত কয় দ্য টয় মেন, পুতলাৱালা, পুতলা বিক্ৰেতা। 1 নম্বৰ লাইনত কৈছে টয়স টয়স টয়স, পুতলাবোৰ 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 হৈছে। টয় মানে পুতলা আৰু টয়স মানে পুতলাবোৰ। এছটো লাগি গ'লে বৰ বুজাব, ঢেৰক বুজাব, অকল এটাক মাত্ৰ নুবুজায়। আকৌ 2 নম্বৰত কৈছে, কি কৈছে? হু উইল বাই মাই টয়স। হু উইল মানে কোনে, হু উইল মানে কোনে, বাই মানে কিনিব, কোনে কিনিব, মাই মানে মোৰ, কোনে কিনিব মোৰ, টয়স মানে পুতলাবোৰ,
কোনে কিনিব মোৰ পুতলাবোৰ অৰ্থাৎ 2 নম্বৰ লাইনত কৈছে মোৰ পুতলাবোৰ কোনে কিনিব 3 নম্বৰ লাইনত চোৱা some for boys some মানে কিছু বা কিছুমান some মানে কিছুমান পুতলা কাৰ কাৰণে বয়স মানে লৰাবিলাকৰ কাৰণে কিছুমান পুতলা কাৰ কাৰণে লৰাবোৰৰ কাৰণে হৈছে some for boys মানে কিছুমান পুতলা লৰাবোৰৰ কাৰণে আকৌ নেক্সটত কৈছে চোৱা 4 নম্বৰ লাইন some for girls আৰু কিছুমান পুতলা কাৰ কাৰণে ছোৱালীবোৰৰ কাৰণে girls মানে ছোৱালীবোৰৰ কাৰণে some for girls মানে কিছুমান পুতলা ছোৱালীবোৰৰ কাৰণে আৰু শেষৰ লাইনত কৈছে toys পুতলাবোৰ এটা মোৰ পিছে তোমালোকে একেবাৰে কবা The toy man মানে হৈছে পুতলাওয়ালা The toy man মানে পুতলাওয়ালা 1 নম্বৰ লাইনত কি কৈছিল পুতলাবোৰ অৰ্থাৎ toys 2 নম্বৰত কৈছে কোনে কিনিব মোৰ পুতলাবোৰ অৰ্থাৎ who will buy my toys 3 নম্বৰত কৈছে কিছুমান পুতলা লৰাবোৰৰ কাৰণে some for boys আকৌ 4 নম্বৰত কৈছে কিছুমান পুতলা ছোৱালীবোৰৰ কাৰণে হৈছে some for girls আৰু শেষৰ লাইনত কৈছে পুতলাবোৰ অৰ্থাৎ toys হৈছে toy man মানে পুতলাওয়ালা toys মানে পুতলাবোৰ who will মানে কোনে buy মানে কিনিব my মানে মোৰ toys মানে পুতলাবোৰ some মানে কিছুমান boys মানে লৰাবোৰ girls মানে ছোৱালীবোৰ হৈছে আজিলৈ এইখিনিয়ে সমাপ্ত কৰিছো এনেদৰে তোমালোকে ঢেৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মই সকলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছো থ্যাংক ইউ বাই বাই